নমস্কাৰ মিত্ৰ আৰু মিত্ৰানীসকল। বৰ্তমান অসমত হাফ পেণ্ট বিতৰ্ক চলি আছে। গতিকে বহুতে মোক মেছেজ কৰি পেলাই আৰু কল কৰি পেলাইও ক'লে যে মই এইটোৰ বিষয়ে কি কওঁ। গতিকে বলক এইটোৰ ওপৰত এটা ভিডিঅ' বনাওঁ, তেতিয়াহ'লে সকলোৱে মিলি পেলাই ভিডিঅ'টো প্ৰাৰম্ভ কৰোঁ। সবৰে চেকিং কৰি সোমাব দি আছে। যিমানখিনি লিখিছে এডমিট কাৰ্ডত, মই আধাৰ কাৰ্ডৰ জেৰক্স, এডমিট কাৰ্ড, ফটোকপি চব আনিছোঁ। তাৰপিছতে মোক চেকেই কৰা নাই কি আছে নাই। মোক কৈছে ছাইডত ৰখি থাকা। মই কৈছোঁ কিয়, কিবা প্ৰব্লেম আছে নেকি? কৈছে যে শ্বৰ্ট ড্ৰেছেছ আৰ নট এলাউড। মই কৈছোঁ হোৱাই ইট ইজ নট মেনশ্যন ইন দ্য এডমিট কাৰ্ড, দেন দে টল্ড দেট ইউ হেভ টু ন'। তাৰমানে মই কেনেকৈ জানিম? সেইটোতো এডমিট কাৰ্ডত ক'ব লাগিব। আৰু শ্বৰ্ট ড্ৰেছেছে কিয় পিন্ধিব নোৱাৰে? তাতে একো ভেলিড ৰিজন নাই। এই ভণ্টিজনীৰ নিউজটো চোৱাৰ পিছত মোৰ মূৰতো এটা কথা আহিলে। আমি যেতিয়া স্কুলত আছিলোঁ বা কলেজত আছিলোঁ, যিবোৰ ল'ৰা ছোৱালীয়ে নকল কৰে সিহঁতক ওলাই দিয়ে। গতিকে ময়ো ডাইৰেক্ট গডৰেজৰ পৰা সোমাই থোৱা গোটেই চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট ওলাই পেলাই চালোঁ। লিখাটো মেট্ৰিকৰ এডমিটত বা HS ফাৰ্ষ্ট ইয়াৰৰ এডমিটত বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, BA ফাৰ্ষ্ট ইয়াৰৰ এডমিটতো লিখা নাই যে নকল কৰিলে ওলাই দিয়া হ'ব, কিন্তু তথাপি ওলাই দিয়ে। সেনেকৈয়ে হাফ পেণ্ট পিন্ধাটো এডমিটত লিখা বস্তু নহয়, কিন্তু ওলাই দিয়ে। এতিয়া চাওক, আপোনালোকক ডাইৰেক্ট মোৰ এডমিটবোৰতে দেখাই দিলোঁ, তথাপি যদি বিশ্বাস হোৱা নাই, আপোনালোকৰো যিবোৰ গডৰেজত ভৰাই থোৱা এডমিট আছে তাত ওলাই পেলাই চাই ল'ব। HS ফাৰ্ষ্ট ইয়াৰে হওক, মেট্ৰিকে হওক বা ডিগ্ৰীয়ে হওক, তো চালে দেখা হ'ব যে তাত কোনো লেখা নাই যে নকল কৰিলে মানে ওলাই দিয়া হ'ব বা নকল নকৰিবা বুলি লেখা নাথাকে। ঠিক সেনেকৈ এডমিটত হাফ পেণ্ট নিপিন্ধিবা, লুঙি পিন্ধি নাহিবা, গামচা পিন্ধি নাহিবা, সেইবোৰতো আৰু লিখি নিদিয়ে। এইটো কমন চেন্সৰ কথা, কাৰণ সকলো ঠাই হিচাপত এটা মানে ড্ৰেছৰ হেৰি থাকে। লাভলীনা বৰগোহাঁই বা হিমা দাসেও হাফ পেণ্ট পিন্ধি পেলাই খেলে। সেইটো আমি বেয়া বুলি নকওঁ, কাৰণ কমফৰ্টৰ কাৰণে সিহঁতে হাফ পেণ্ট পিন্ধি পেলাই খেলিব লাগিব। কিন্তু সিহঁতক কিবা এটা সম্বৰ্ধনা জনালে তাত সিহঁতে হাফ পেণ্ট পিন্ধি নাযায়। গতিকে সেইটোকে কমন চেন্স, শিষ্টাচাৰ বুলিও কোৱা হয়। চাওক, হাফ পেণ্ট পিন্ধি পৰীক্ষা দিবলৈ যোৱা ছোৱালীজনীক সমৰ্থন কৰিলে আমি মডাৰ্ণ হৈ নাযাওঁ। আমাৰ সমাজত যে বিধৱা বিবাহটো যে বহুত বেয়া চকুৰে চোৱা যায়, সেইটোক যদি আমি সমৰ্থন কৰোঁ যে বিধৱা হ'লেও ছোৱালীজনী বা মানে তিৰোতাজনীৰ দ্বিতীয় বিবাহ হ'ব লাগে যদিহে বয়স কম থাকে, সেইটো যদি সমৰ্থন কৰোঁ তেতিয়াহে আমি মডাৰ্ণ হৈ যাম। এতিয়া চাওক, লেখাটো শ্মশানৰ আগতো নাথাকে যে হাঁহি এণ্ড নট এলাউড, বা হস্পিটেলৰ আগতো লেখা নাথাকে, কিন্তু নিজৰ কমন চেন্স থাকিব লাগিব। শ্মশানত গৈছে, কোনোবাৰ নিজৰ ঘৰৰ মানুহ মৰিছে, তাতে যাই যদি আপুনি হাঁহি থাকে আৰু হাঁহিলে যদি আপোনাক কোনোবাই পাগল বুলি কয়, সেইটোও যদি আপুনি কয় যে ফ্ৰীডম অফ স্পীচ বুলি, কথা ক'ব নোৱাৰোঁ, হাঁহিব নোৱাৰোঁ, সেইটো পাগল মানুহৰে কাম হ'ব। আৰু এনেকৈ ঠিক একেদৰে এডমিটতো লেখা নাথাকে যে নকল আৰু নট এলাউড, বা হাফ পেণ্ট পিন্ধি অহা আৰু নট এলাউড, বা গল দাঙি চাৱা চাই কৰা নট এলাউড। কিন্তু যদি কোনোবাই যদি গল দাঙি চাৱা চাই কৰে, এডমিটত লেখা নাই বুলি যে গল দাঙি চাৱা চাই আৰু নট এলাউড, নকল কৰা আৰু নট এলাউড লেখা নাই বুলি যদি কৰে, তেতিয়াহ'লে ক্লাছৰুমৰ পৰা শিক্ষকে লাঠি মাৰি পেলাই এক্সপেল কৰা আৰু এলাউড। চাওক, ড্ৰেছ কোনে কি পিন্ধে মোৰ ক'ব লগা বা অন্য কাবাৰো ক'ব লগা একো নাই, কাৰণ সেইটো নিজৰ ইচ্ছা। আৰু সেইটো ল'ৰাই হওক বা ছোৱালীয়ে হওক, নিজৰ ইচ্ছা। কোনোবাই আগেদি ফাটা পিন্ধে, পিছেদি ফাটা পিন্ধে, হাফ পেণ্ট পিন্ধে বা নিপিন্ধে, নিজৰ ইচ্ছা। কিন্তু কিছুমান জাগা লৈ সেইটোকে শিষ্টাচাৰ বুলি কয় অসমীয়াত, আৰু ইংলিছত মেনাৰ বুলি কয়। গতিকে শিকিব লাগে সেইখিনি। আৰু কোনোবাই যদি ক'ব খোজে যে সৰু ছোৱালী সেইকাৰণে হাফ পেণ্ট পিন্ধি গৈছে, তেতিয়াহ'লে এটা কথা কওঁ, তাই এগ্ৰিকালচাৰৰ এণ্ট্ৰেঞ্চ টেষ্ট নে কি দিব গৈছিল, ক্লাছ 1, 2 বা LKG UKGৰ এক্সাম দিব যোৱা নাছিল। গতিকে এইটোৱে আৰু এগ্ৰিকালচাৰ এণ্ট্ৰেঞ্চ টেষ্ট, ইয়াত এণ্ট্ৰেঞ্চ দিব আহিলোঁ। তাৰপিছতে এইকণতে মোক চেকিং কৰিলে, চেকিং কৰি পেলাই সোমাব দিলে। আৰু আমাৰ এই অসমৰ কেইটামান নিউজ চেনেল আছে, নিউজ পৰ্টেল আছে, ইহঁত হ'ল পাগল। নিজৰ TRPৰ কাৰণে মানে দিনটো মানে কি কৈ আছে, মানে যি টি আৰু মানে কিবা তালি বানি হেৰি কৰিছে বোলে, পৰ্দা পিন্ধাই পেলাই পৰীক্ষা দিছে, এইবিলাক কৈ আছে। নাই, মানে আমিতো সৰু মনৰ মানুহ না, বহুত মানে আমি মডাৰ্ণ নহয়ে। আমি 1942 চনৰে মানুহ, মহাত্মা গান্ধীৰ দিনৰে মানুহ। গতিকে এইবাৰ দুৰ্গা পূজাত ময়ো ফেশ্বন দেখাম। পেণ্ট লংপেণ্ট চম্পেণ্ট একে নিকিনো, এটা জকিৰ কিনিম মাত্ৰ, বুজিতো পাইছে। আপোনালোকেও কিনক জকিৰ, সেই পিন্ধি পেলাই যাওক, আমি মডাৰ্ণ হৈ যাম, বিৰাট দুৰ্গা পূজা চাম। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত ফ'ল' কৰিব। ৰাম ৰাম, খুদা হাফিজ। বাছ এটাই কথা কওঁ, নিজৰ আশীৰ্বাদত অকণমান মোক মনত ৰাখিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।